Hello guys, welcome back to my YouTube channel. আজি বহুত দিনৰ মূৰত ব্লগ এটা বনাইছোঁ। বহুত দিন বনোৱা নাই কাৰণ আমাৰ এক্সাম হৈ আছিলে, সেই কাৰণে বহুত দিন ভিডিঅ' বনোৱা নাই। আজি এনে ভিডিঅ' এটা বনাইছোঁ। ভিডিঅ'টো আজি ইমান ভাল নহ'ব কাৰণ আমি আজি অলপ এনে ওলাই যাওঁ ওচৰলৈকে, সো ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। বহুত দিন ভিডিঅ' দিয়া নাই, সো ভিডিঅ'টো ভাল লাগিলেও শেষলৈকে চাব, বেয়া লাগিলেও শেষলৈকে চাব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লগৰটো পাবহি এতিয়া, সিয়ে মই যাম, ভিডিঅ'ৰ মজা লওঁ। মোৰ লগৰটো আহি পালেহি, এয়া অভিজ্ঞান। স্মল ব্লগাৰ ফেমিলিৰ চাৰ্ট সদায় কমন হয়। আৰু আমাৰ লগত আছে এয়া, ৰ'ব বস্তু এটা দেখুৱাইছোঁ। এয়া আছে আমাৰ বসন্তী 2.0 নহয়, এতিয়া 2.1। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি তেল ভৰাই লওঁ, তেল ভৰাই পিনি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। এয়া আমি তেল ভৰাই ওলাই আহিছোঁ আৰু বেছিকণ নাই, ডিমগুৰিলৈ ইমান দূৰ নহয়। আজি ভিডিঅ'টোত ইমান মজা নাপায় কাৰণ তাত একো দেখুৱাবলগীয়া ঠাই নাই, অকল নেচাৰেল ভিউ আছে। বলক লাহে লাহে গৈ থাকোঁ নে ৰৈ থাকোঁ, গৈ থাকোঁ বলক। এয়া আমি নপাম পালোহি আৰু এইফালে চক দলং বনাই আছে, সেইকাৰণে আমি গাড়ী ইয়াত আমি থৈ যাম। বলক আমি অলপ খোজকাঢ়ি যাম। আমি মথাউৰিলৈ এনেই ওলাই আহিছিলোঁ, সেই মথাউৰি কিছুমান দৃশ্য দেখুৱাম। বলক আমি গৈ থাকোঁ। এয়া চাওক দলং বনাই আছে, সম্পূৰ্ণ হোৱা নাই। এইফালে বাৰু গাড়ীখন কেনেকৈ আনো বাৰু, চক ৰাম 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 ৰাম। মাই চক কিমান মজা দলং বনাই আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱাগৈ নাই। এইবছৰত হৈ যাব চাগে, চাওক এবাৰ। আগত এয়া ওচৰৰ মানুহে কাম লগাই আছে। দলংখন অলপ দীঘলেই দেই, ইমানো চুটি নহয়। চাওক এয়া তললৈ নামিবলৈ লৈছোঁ। বলক আমি লাহে লাহে গৈ থাকোঁ। ডিমগুৰি মথাউৰিত আছোঁ এতিয়া। চাওক কিমান মজা বতাহ মাৰি আছে। এই মথাউৰিতে গৈ থাকিলে গৌৰীসাগৰত ওলাবগৈ পাৰি। এয়া কিমান মজা, ইয়াত ফটো মাৰিবলৈও বহুত ভাল। আমি এবাৰ তিনিবাৰমান আহিছোঁ ফটো মাৰিবলৈ। চাওক এবাৰ, মজা না। গাড়ী চলাই আহি থাকোঁতে একো ক'ব নোৱাৰিলোঁ, চ' বেয়া নাপাব। লগৰটোৱে কেমেৰাটো ধৰি আহিছিল। আমি এতিয়া ডিমগুৰি মথাউৰিত অলপ বহোঁ। অলপ আগলৈ গ'লে মথাউৰিহে ওলাইছে। ইটা ভাটা এটা আছে, ইটা ভাটাটো চাবলৈ এতিয়া নাযাওঁ, নহ'লে দেৰি হ'বগৈ। আকৌ এফালে যাবগৈ লাগিব দুইটা। চ' ইয়াতে অলপ দেখুৱাম। আৰু আগত দলং এখন বনাই আছে মানে বনাই হোৱাগৈ নাই, সেই দলংখনো দেখুৱাম। ভিডিঅ'টো মজা লওক। ইয়াত একো নাই বেলেগ দেখুৱাবলৈ, ইয়াত অকল আছে নেচাৰেল ভিউ আমেজ লওক। এইয়া মোৰ লগৰজন বহুত পিছত আছে, খোজকাঢ়ি এডোখৰ ভাগৰি গৈছেগৈ।
আৰু এখন দলং বনাই আছে মিটঙৰ ওপৰত, সেই দলংখন দেখুৱাম। তাৰপাছত মিটং নৈ তলফালে অলপ এনে দেখুৱাম। তাৰপিছত আৰু ভিডিঅ'টো লাহেকৈ সামৰি দিম। আজি ভিডিঅ'টো ইমান ভাল নহ'ল, এনেই ওলাই অহা ঘপককৈ বনোৱা, চব বেয়া নাপাব। ব'লক দলংখনৰ ওপৰলৈ অলপ যাওঁ। এখন চাওক, মিটং মথাৰি ওলাইছে, মিটং নৈৰ ওপৰত দলংখন বনাই আছে। এইখন সম্পূৰ্ণই হৈছেগৈ, মাটিবোৰ সমান কৰিবলৈ আছে, সমান কৰিলে এইফালে অহা যোৱা কৰিব পৰা হৈ যাব। এয়া তললৈ আছে এইখন মিটং নৈ। আগতে এইফালে বাঁহৰ দলং এখন আছিলে, চ' অহা যোৱাত কষ্ট হয়, এতিয়া বনাইছে। আগলৈ আছে মগলৌ কলেজ, এইখন বনাই বহুত সুবিধা কৰি দিছিলে আমাৰ ফালৰ পৰা ল'ৰা ছোৱালী আহিবলৈ। চাওক যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো হাতুৰি বটালি লৈ জোৰছে প্ৰেছ কৰি দিব নতুন নতুন নটিফিকেশ্যনৰ কাৰণে। তেতিয়ালৈকে নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে লৈছোঁ বিদায়। টিল এণ্ড টাটা, বাই বাই।